বন্ধুসকল, ৰামায়ণ বা মহাভাৰত এনেধৰণৰ এখন একমাত্ৰ মহাকাব্য যাৰ প্ৰতিটো কাহিনী অতি ৰসাল আৰু একেটা কাহিনীকে 100 বাৰ পঢ়িলেও প্ৰতিবাৰেই নতুন নতুন যেন লাগে আৰু কেতিয়াও আমনি নালাগে। আৰু আজি আমি সেই ৰামায়ণৰ সকলোৰে পৰিচিত ৰামভক্ত মহাবীৰ মহাবলী হনুমানৰ ল'ৰালি কালৰ এটা ৰসাল কাহিনী শুনিম। যদি আপুনিও মোৰ দৰে এনেধৰণৰ ৰসাল কাহিনী শুনাৰ বাবে আগ্ৰহী তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব। গতিকে অলপো পলম নকৰি আজিৰ কাহিনীৰ মাজত সোমাই পৰোঁ আহক। আমাৰ সকলোৰে পৰিচিত মহাবলী হনুমান আছিল প্ৰভু ৰামৰ একমাত্ৰ নিস্বাৰ্থ ভক্ত। মহাবলী হনুমানে প্ৰভু ৰাম আৰু মাতা সীতাৰ প্ৰতিচ্ছবি সকলো সময়তে হৃদয়ত ৰাখিছিল। মহাবলী হনুমান আছিল অতি পৰাক্ৰমী আৰু নিৰঅহংকাৰী। হনুমানৰ পৰাক্ৰমক লৈ কেতিয়াও তেওঁ নিজে অহংকাৰ কৰা নাছিল। পৰাক্ৰমী ৰাক্ষস ৰাৱণে যেতিয়া প্ৰভু ৰামৰ পত্নী সীতাক অপহৰণ কৰি লংকালৈ লৈ গৈছিল, তেতিয়া মহাবলী হনুমানে একেজাপেই বিশালকায় মহাসাগৰ পাৰ হৈ লংকাত উপস্থিত হৈছিল আৰু মাতা সীতাৰ সম্ভেদ প্ৰভু শ্ৰীৰামলৈ লৈ আহিছিল। আৰু এই মহাবলী হনুমান আছিল বায়ুৰ পুত্ৰ আৰু হনুমানৰ মাতৃৰ নাম আছিল অঞ্জনা। আৰু হনুমানৰ মাতৃ অঞ্জনা পূৰ্বজন্মত আছিলে স্বৰ্গৰ এগৰাকী অপেশ্বৰী। কিন্তু এবাৰ এগৰাকী ঋষিৰ তপস্যা ভংগ কৰাত ঋষিগৰাকীয়ে অঞ্জনাক বান্দৰী হ'বলৈ শাপ দিয়ে। কিন্তু ঋষিৰ খং মাৰ যোৱাত তেওঁক আশ্বাস দিয়ে যে তেওঁ এটা অতি পৰাক্ৰমী আৰু মহাবীৰ পুত্ৰ সন্তান জন্ম দিব আৰু তেতিয়াই তেওঁ শাপমুক্ত হৈ স্বৰ্গলৈ উভতি যাব পাৰিব। আৰু সেই পুত্ৰ সন্তানটোৱেই আছিল মহাবলী হনুমান। আৰু হনুমান সৰুৰে পৰাই অতি পৰাক্ৰমী আছিল। এবাৰ হনুমানে ৰাতিপুৱাৰ ৰঙা সূৰ্যটো পকা ফল বুলি ভাবি খাবলৈ সূৰ্যৰ ফালে চোচা লৈছিল। যেতিয়া স্বৰ্গৰ ৰজা ইন্দ্ৰই দেখিলে যে হনুমানে সূৰ্যটো খাবৰ বাবে সূৰ্যটোৰ ফালে চোচা লৈছে, তেতিয়া দেৱৰাজ ইন্দ্ৰই হনুমানক বাধা দিবৰ বাবে তেওঁৰ অতি পৰাক্ৰমী বজ্ৰাস্ত্ৰ নিক্ষেপ কৰিছিল আৰু লগে লগে হনুমান পৃথিৱীত ঢলি পৰে। আৰু এই কথা হনুমানৰ পিতৃ বায়ু দেৱতাই গম পোৱাৰ লগে লগে ক্ৰোধত একো নাই হৈ তেওঁ চলাচল বন্ধ কৰি দিয়ে। লগে লগে বায়ুৰ অভাৱত সকলো ছটফটাবলৈ লাগে আৰু সকলো দেৱতা অচেতন হৈ পৰি থকা হনুমানৰ কাষলৈ আহে আৰু সকলোৱে হনুমানক এটা এটা বৰ দিয়ে। আৰু ব্ৰহ্মাই বৰ দিয়ে যে কোনো অস্ত্ৰই হনুমানক আঘাত কৰিব নোৱাৰিব আৰু তেওঁ নিজ ইচ্ছামতে নিজৰ গাৰ আকাৰ সৰু ডাঙৰ কৰিব পাৰিব। আৰু সেইবাবে হনুমানে নিজৰ গাৰ আকাৰ অতি ক্ষুদ্ৰমানৰ পৰা বৃহৎ আকাৰলৈ পৰিৱৰ্তন কৰিব পাৰে। আৰু দেৱৰাজ ইন্দ্ৰই বৰ দিয়ে যে তেওঁৰ বজ্ৰাস্ত্ৰই কেতিয়াও হনুমানক আঘাত কৰিব নোৱাৰে। আৰু অগ্নি দেৱতাই বৰ দিয়ে যে তেওঁক জুয়ে কেতিয়াও ক্ষতি সাধন কৰিব নোৱাৰিব। আৰু যম ৰজাই কেতিয়াও হনুমানক প্ৰাণে নমৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আৰু এনেদৰে সকলো দেৱতাই হনুমানক এটা এটা বৰ দি আৰু অধিক শক্তিশালী কৰি তোলে। হনুমানৰ বীৰত্বৰ কাহিনী হয়তো 7 দিন 7 ৰাতি কৈ থাকিলেও সমাপ্ত নহ'ব। হনুমানৰ বীৰত্বৰ প্ৰমাণ দিয়া দুটামান মজাৰ কাহিনী শুনো আহক। ৰাৱণ আছিল মহাপৰাক্ৰমী আৰু লংকাৰ ৰজা। তেওঁৰ এটা পুত্ৰ সন্তান আছিল ইন্দ্ৰজিৎ। আৰু ইন্দ্ৰজিৎ আছিল অতি পৰাক্ৰমী আৰু সুদক্ষ অস্ত্ৰচালক আৰু মায়াবী। এবাৰ তেওঁ দেৱৰাজ ইন্দ্ৰক যুদ্ধত পৰাজিত কৰিছিল আৰু সেইবাবেই তেওঁক ইন্দ্ৰজিৎ বুলি জনা যায়। ইন্দ্ৰজিৎক মেঘনাদ বুলিও জনা যায়। মেঘৰ আঁৰত লুকাই যুদ্ধ কৰি শত্ৰুক পৰাস্ত কৰিব পৰা ক্ষমতাৰ বাবেই ইন্দ্ৰজিৎক মেঘনাদ বুলিও জনা যায়। ৰাম আৰু ৰাৱণৰ যুদ্ধত ৰাৱণৰ পুত্ৰ মেঘনাদ আৰু শ্ৰীৰামৰ ভাতৃ লক্ষ্মণৰ মাজত ভয়ানক যুদ্ধ সংঘটিত হৈছিল। দুয়োজনেই ধনুবিদ্যাত আছিল অতি পাকৈত আৰু সেই যুদ্ধত কোনোৱে কাকো পৰাস্ত কৰিব পৰা নাছিল। কিন্তু যেতিয়া লাহে লাহে পূবৰ বেলি পশ্চিমৰ ফালে ঢলিয়াবলৈ লাগিলে, তেতিয়াই মেঘনাদে সেই সুযোগতে তেওঁৰ মায়াবী শক্তিৰ সহায়ত মেঘৰ আঁৰে আঁৰে যুদ্ধ কৰি লক্ষ্মণৰ গালৈ শক্তিশাল নামৰ অতি ভয়ানক অস্ত্ৰ নিক্ষেপ কৰিছিল। আৰু যাৰ প্ৰভাৱত লক্ষ্মণ যুদ্ধথলীতে মূৰ্ছা গৈ অচেতন হৈ পৰে। আৰু লক্ষ্মণ যুদ্ধথলীত অচেতন হৈ পৰা দেখি বান্দৰ সেনাৰ মাজত হাহাকাৰ সৃষ্টি হয়। আৰু তেতিয়া এজন মুনিয়ে কয় যে যুদ্ধথলীৰ পৰা বহু হাজাৰ মাইল দূৰত্বত থকা হিমালয় পৰ্বতত সঞ্জীৱনী নামৰ এক প্ৰকাৰৰ মৃত্যুঞ্জয়ী বনৌষধি পোৱা যায়। আৰু যদি কোনোবাই সেই সঞ্জীৱনী সূৰ্যোদয়ৰ পূৰ্বে তাৰ পৰা আনিব পাৰে তেন্তে লক্ষ্মণৰ প্ৰাণ ৰক্ষা কৰাটো সম্ভৱ, অন্যথা মৃত্যু নিশ্চিত। কিন্তু সূৰ্যোদয়ৰ পূৰ্বে তাৰ পৰা সঞ্জীৱনী অনাটো সাধাৰণ লোকৰ বাবে অতি অসম্ভৱ। আৰু তেতিয়া জাম্বুৱানে সকলোকে আশ্বাস দি কৈছিল যে এই কাম কেৱল মহাবীৰ হনুমানেই কৰিব পাৰিব। কিন্তু হনুমানৰ নিজৰ শক্তিৰ কথা জ্ঞাত নাছিল। এবাৰ হনুমানক সৰুতে মতং মুনিয়ে অভিশাপ দিছিল যে তেওঁ বহু সময়লৈকে নিজৰ শক্তি আৰু প্ৰাপ্ত বৰ আৰু বলৰ কথা পাহৰি থাকিব। কিন্তু যেতিয়া তেওঁক কোনোৱে তেওঁৰ শক্তিৰ কথা সোঁৱৰাই দিব, তেতিয়াই তেওঁ আকৌ সেই বৰ কাৰ্যত প্ৰয়োগ কৰিব পাৰিব। আৰু তেতিয়াই হনুমানক জাম্বুৱন্তই তেওঁৰ শক্তিৰ কথা সোঁৱৰাই দিয়ে আৰু হনুমানে অতি তীব্ৰ বেগেৰে হিমালয় পৰ্বতৰ দিশে সঞ্জীৱনী অনাৰ উদ্দেশ্যে উৰা মাৰে। আৰু হনুমানৰ গতি আছিল অতি তীব্ৰ আৰু বায়ুতকৈও বহুগুণে বেগী।
আৰু মহাবীৰ হনুমানৰ গতিৰ তুলনা বিষ্ণুৰ অতি তীব্ৰবেগী বাহন গৰুণ্ড পক্ষীৰ লগত তুলনা কৰা হয়, যি বাহনত উঠি ভগৱান বিষ্ণুৱে পলকতে গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰিভ্ৰমণ কৰিব পাৰে। কিন্তু অতি আচৰিত আৰু ৰসাল কথা যে মহাবীৰ হনুমানৰ গতি বিষ্ণুৰ তীব্ৰবেগী বাহনতকৈও অতি তীব্ৰ। আৰু মহাবীৰ হনুমান অতি তীব্ৰবেগেৰে হিমালয়ত উপস্থিত হয়, কিন্তু তেওঁ সঞ্জীৱনী চিনি উলিয়াব নোৱাৰি গোটেই পৰ্বতটোকে দাঙি লংকাৰ দিশে উৰা মাৰে আৰু সূৰ্যোদয়ৰ পূৰ্বে সঞ্জীৱনী বনৌষধিৰ সৈতে লক্ষ্মণৰ ওচৰত উপস্থিত হয় আৰু লক্ষ্মণৰ প্ৰাণ ৰক্ষা কৰে। বনৌষধি অনাৰ পথত হনুমানে বহুতো বাধাৰ সন্মুখীন হ'ব লগা হয়, কিন্তু সকলো বাধা খেলা ৰঙে অতিক্ৰম কৰি সূৰ্যোদয়ৰ পূৰ্বে সঞ্জীৱনী আনিবলৈ হনুমান সক্ষম হয়। হনুমানৰ শক্তিৰ প্ৰমাণ বহন কৰা আৰু এটা ৰসাল কাহিনী শুনোৱা হওক। মহাভাৰতৰ কুন্তীৰ 5জন পুত্ৰৰ ভিতৰত ভীমো আছিল অতি পৰাক্ৰমী আৰু বলৱান। কোৱা হয় যে ভীমৰ শক্তি আছিল 10,000টা হাতীৰ সমান। মহাশক্তিশালী ভীমে দুৰ্যোধন, জৰাসন্ধ আদি অতি বহুতো শক্তিশালী যোদ্ধাক পলকতে পৰাস্ত কৰি হত্যা কৰিছিল। যেতিয়া 5 পাণ্ডৱ বনবাসত আছিল তেতিয়া পাণ্ডৱৰ পত্নী দ্ৰৌপদীয়ে এটা সৰোবৰত বহুতো সুন্দৰ পদুম ফুল ফুলি থকা দেখা পাইছিল আৰু মহাবলী ভীমক সেই ফুল আনিবলৈ অনুৰোধ জনাইছিল। অৱশেষত ভীম ফুলৰ সন্ধানত অটব্য অৰণ্যৰ মাজেৰে অকলশৰে সৰোবৰৰ দিশে ফুলৰ সন্ধানত ৰাওনা হয় আৰু তেওঁৰ যাত্ৰাৰ পথত এটা বুঢ়া বান্দৰে ৰাস্তাত পৰি আগভেটি থকা দেখে। কিন্তু সেই বুঢ়া বান্দৰটো অন্য কোনো নাছিল, সেই বুঢ়া বান্দৰটো আছিল ৰামভক্ত মহাবীৰ হনুমান। আৰু হনুমানে ভীমৰ শক্তি পৰীক্ষা কৰিবৰ উদ্দেশ্যে তেনেদৰে এটা বুঢ়া বান্দৰৰ বেশ ধৰি পৰি আছিল আৰু হনুমানে কেকাই কেকাই উত্তৰ দিছিল যে তেওঁ বুঢ়া হৈ আহিছে আৰু গাত বল শক্তি কমি আহিছে। গতিকে হনুমানে ভীমক নিজেই তেওঁৰ নেজডাল আঁতৰাই যাবলৈ অনুৰোধ কৰিলে। সেই কথাত ভীম খঙত একো নাই হৈ হনুমানৰ নেজত ধৰি দাঙিবলৈ চেষ্টা কৰে, কিন্তু কি অসম্ভৱ, হাজাৰ হাজাৰ হাতীৰ সমান বল থকা ভীমে হনুমানৰ নেজডালকেই লৰচৰ কৰিব নোৱাৰিলে। বহু হাজাৰ হাজাৰ পৰাক্ৰমী ৰাক্ষস আৰু শত্ৰুক হেলাৰঙে হত্যা কৰা ভীমে গাৰ সমস্ত জোৰ প্ৰয়োগ কৰিও হনুমানৰ নেজডালকে কিঞ্চিত লৰাব নোৱাৰিলে। তেতিয়া ভীমে তেওঁৰ ওচৰত ক্ষমা ভিক্ষা মাগে আৰু নিজৰ ৰূপ ধাৰণ কৰিবলৈ হনুমানক অনুৰোধ জনায়।